আমগুৰি থানাত আহিছোঁ আজি অন বিহাফ অফ আমি ব্যক্তিক যোনে লাষ্ট টাইম যোনটো চোৰাং চিকাৰী যোনটো ফেক এনকাউণ্টাৰ হৈছে তাত লৈ কিনে আমি ন্যায় বিচাৰিব আমি আজি থানাত এফআইআৰ দিলোঁ আজি এই এফআইআৰ থ্ৰুদি আমি বিচাৰিম যে যোনটো এই যে চোৰাং চিকাৰী হয় না নহয় তাক যে ফেক এনকাউণ্টাৰ কিয় কৰিলে তাই এজন আছিলে যে মানে জুডিচিয়েল কাষ্টডিত আছিল ৰিমাণ্ডত আছিল তাক মানে ফেক এনকাউণ্টাৰ কৰিছে তাৰ কাৰণে আমি ন্যায় বিচাৰি কিনি আমি আজি এটা এফআইআৰ দিলোঁ আমগুৰি থানাত বিগত সময়ত আমি জাষ্টিছটো বিচাৰিম এনেকুৱা যাতে ফিউচাৰত নহয় তাৰমানে আপোনালোকে সন্দেহ কৰিছে যে যোৱা কেইদিনমান আগত যিটো চিকাৰী হ'ল মানে গুলি কৰা হ'ল এনকাউণ্টাৰ কৰা হ'ল এইটো মানে ফেক আছিল সেইজন চোৰাং চিকাৰী নহয় বুলি দাবী কৰিছে নেকি আপোনালোকে চোৰাং চিকাৰী বুলি মানে এনেকুৱা কেছটো এনেকুৱা যোনে চোৰাং চিকাৰী হয় না নহয় সি মানে গৰু হত্যা কৰিছে নকৰিছে এইটো এটা মানে আমাৰ এটা ন্যায় ব্যৱস্থা আছে এটা কোৰ্ট আছে কোৰ্ট উইল ডিচাইড হি ইজ গিল্টি অৰ নট তো এতিয়া ডিপাৰ্টমেণ্টে যদি এনেকুৱা যদি ফেক এনকাউণ্টাৰ কৰে কেপিটেল পানিছমেণ্ট দিয়ে তো পাব্লিকো কৰিব পাৰিব এনেকুৱা হ'লে পাব্লিকো কৰিব পাৰিব এতিয়া জাষ্টিফাইড হোৱাৰ আগতে যদি কেপিটেল পানিছমেণ্ট দিয়ে এতিয়া ক'ত পানিছ কি হ'ব আকৌ জাষ্টিফাই হ'ব লাগিব ই হয় না নহয় কিমান লোকে কথাটো সত্য এইটো আমি এইটো জাষ্টিফাই কৰিব লাগিব তেতিয়াৰ পাছত আমি ক'ব পাৰিম whether he is a criminal or not এতিয়া আমি জাষ্টিফাইড বিচাৰিছোঁ যে কেনেকৈ এটা ৰিমাণ্ডত থকা বা এটা কাষ্টডিত থকা মানুহ কেনেকৈ ফেক এনকাউণ্টাৰ কৰিলে এইটো খালি আজি কেছ নহয় মানে এটাৰ পৰা এটা কেছ হৈ আছে আগতো আমি এনেকুৱা বহুত কেছ পাইছোঁ য'ত মানে ফেক এনকাউণ্টাৰ কৰিছে সেইকাৰণে এই সন্দেহত আমি আজি এগেইন আমি তাৰ কাৰণে আমি ন্যায় বিচাৰি কিনে আজি এফআইআৰ দিছোঁ যোনটো ব্যক্তিজনক ফেক যোনটো আমাৰ নবেশ্বৰ উচুমাতাৰী সি তাক মানে ফেক এনকাউণ্টাৰ কৰা হৈছে আমটেকা তো আজি নবেশ্বৰ বসুমতাৰীৰ পক্ষে এজাহাৰ দিবলৈ আহিছোঁ এওক মানে চোৰাং চিকাৰী বুলি সন্দেহ কৰি ঘৰৰ পৰা ধৰি আনিছে আৰু ধৰি আনি পেলাই আজি কোৰ্টত হাজিৰ কৰাৰ পিছতো 3 দিনৰ জামিন লৈ অহাৰ পিছতো এই মানুহজনক মৃত্যু শাস্তি দিছে এইটোৰ কাৰণে আমি ন্যায় বিচাৰি ঘৰৰ পৰিয়ালে ন্যায় বিচাৰি আজি এই আমগুৰি আৰক্ষী চকীত আহিছে সেইটো কাৰণে এই এফআইআৰটো দিয়া হৈছে এও যে চোৰাং চিকাৰী হয় নে নহয় এইটো সঁচাকৈ কোৰ্টে জাজ কৰিলো হয় এতিয়া জাজ নকৰাকৈ এওক গুলীয়াই হত্যা কৰাত ঘৰৰ পৰিয়াল আৰু সদৌ ৰাইজে ভাল লগা নাই সেইটোৰ কাৰণে ন্যায় বিচাৰি আজি আমগুৰি আৰক্ষী চকীত এফআইআৰটো দিয়া হৈছে যে এতিয়া দোষী বুলি কোৰ্টে বিচাৰ কৰাৰ পিছত এও যদি দোষী হয় কোৰ্টত জেলত থাকিলে হয় যদি দোষী হয় কিন্তু আগতীয়াকৈ এওক মৃত্যুৰ শাস্তি দিয়াটো অন্যায় হৈছে বুলি আমি তাৰে ন্যায় বিচাৰিছোঁ এই দুখীয়া পৰিয়ালৰ অপৰকে এখেতে কেনেকৈ বাচি থাকিব এও এজন কৃষক মানুহ আছিল এতিয়া ন্যায় বিচাৰি ৰাইজৰ হৈ আৰু ঘৰৰ ৰহিলা নাৰ্জাৰীৰ হৈ এইটো আমগুৰি আৰক্ষী চকীত এজাহাৰটো দিয়া হ'ল আমি আশা কৰিছোঁ যে ন্যায় পাব লাগে আৰু এও যদি দোষী হ'লে জেলত থাকিব লাগিল হয় কোৰ্টে বিচাৰ কৰিলো হয় তাৰপিছত জেলত ৰাখে না কি কৰে এইটো হ'ল কিন্তু আগতীয়াকৈ এওক মৃত্যুৰ শাস্তি দিয়াত আমি গোটেই ৰাইজে অসন্তুষ্ট এইখিনি ইন্ডিপেন্ডেন্স ডে स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सेन्ज बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल बाजाज सिटीनि मडेल आरो पालसार 125 नि गासैबो मडेलनि बाइकखौ
आरसि आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसो बायदि बाइकखौ आवग्रिनानै दोननो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज श'रुमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेसियेल अफार लोगोसे एक्सचेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंसे हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1,000 रां केसबेक हरफिननाय जागोन। आबुङै मिथिबावनो थाखाय 9395 303 476 9101 547892 जानबुं नम्बराव खौरां लाहरनो हागोन।